তো হে গাইজ কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ সকলোৰে খবৰ ভাল লগতে মোৰ ভাল তো আজি গাইজ মানে কি কৰোঁ তো এটা সৰুকৈ খানা খাবলৈ গৈছোঁ লগবিলাকৰ লগত কাৰণ আমাৰ ফাইনেল এক্সাম খতম হৈ গ'ল তো তাৰ কাৰণে ভাবিলোঁ কি এটা সৰুকৈ আৰু খানাৰে আৰম্ভ কৰি দিওঁ আৰু বাকীকেইটা দিন আৰু তো সেইকাৰণে ওলাই লৈছোঁ কিন্তু বতৰটোহে গাইজ একদম মানে খাতাৰনাক কৰি দিছে কাৰণ কেইদিনমান আগৰ পৰা বহুত বতৰটো বেয়া কৰি দিছে কি একদম ডেইলি বৰষুণ আহিছে ডেইলি তো আজি কোনোমতে অলপমান ৰ'দটো দিছে বাৰু তো চাবাৰে তথাপিও বতৰটো অলপ সেমেকা কিন্তু এইফালে ৰ'দ দিছে যাতে বৰষুণটো নাই সেইটোৱে কামনা কৰিব আৰু আমি 6জন যাম টোটেল তো ধুনীয়াকৈ যাম সিহঁতো আহিছে পাইছে আৰু তো ধুনীয়াকৈ মই ওলাই লওঁ ৰেডি হৈ লওঁ তো সুন্দৰকৈ তো মজা লাগিব গাইছে যি তো বলক তেন্তে আজি ভিডিঅ' আৰম্ভ কৰোঁ তো হাই হেল্ল' নমস্কাৰ কি খবৰ কেনেছে ভালে যেনে বেয়া আছে নিশ্চয় কমেণ্ট কৰি জনাব লগতে গাইছে বলক সকলোকে চিন্তু ঠাকুৰীয়া 26 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ তো বলক তেন্তে গাইছে মই ৰেডি হৈ লওঁ আৰু গাইছ মই ওলাই কিনে ফুল ৰেডি পুৰা যাবলৈ আৰু ইহঁতো এইফালে গোটেইবিলাক এইভাগে আছে হিৰক দা এইফালে চাই দিয়লা হিৰক দাই বঢ়িয়াকৈ আৰু এইভাগে আমিৰুল আছে তাৰপিছত ইফান দা আছে এইভাগে আছে আমাৰ হেৰি হিৰ' হণ্ডা ড্ৰাইভাৰ আমাৰ মানে বৰুণ দা আৰু তো গাড়ীত আৰু এজন বহি আছে তো সেইখন গাড়ী মই ইয়াত তালাটো মাৰিলোঁ কাৰণ ঘৰত কোনো নাই আজি গাইছ মানে ঘৰখন আজি অকলে হৈ যাম আৰু আজি সকলোৱে ফুৰিব গৈছে বলক এতিয়া তালাটো মাৰি লওঁ ধুনীয়াকৈ ইয়াতে আৰু এতিয়া আমি গাড়ী ষ্টাৰ্ট দিলোঁ তো এতিয়া তেল ভৰাবলৈ গৈছোঁ কাৰণ তেল মেইন ইফালে ঐ ভাই এই আগতে প্ৰথম যিহেতু গৈছিলে সেই ছেইম একো নাই তো এইফালে যাতে গ'লে এতিয়া তেল ভৰাই কিনে ডাইৰেক্ট ষ্টাৰ্ট হ'ব আৰু ৰাইজ এতিয়া মেইন ৰাস্তা উঠি দিলোঁ তো অলপমান গ'লে এতিয়া পাম তেল ডিপু বঢ়িয়া আৰু এইফালে আহিব পেট্ৰল পাম্প তো এতিয়া ধুনীয়াকৈ ভৰাই লওঁ ভৰাই লৈ গ'লে সুন্দৰকৈ যাতে কৰোঁ আৰু এই পেট্ৰল পাম্পত ধুনীয়াকৈ তেল ভৰাই কিনে এতিয়া গৈ আছোঁ কিন্তু মানে খানাৰ মেইন বস্তুটোৱে লোৱা নাই তো মাংসটো লোৱা বাকী আছে তো সেইটো লৈ আনিছিলোঁ তো এতিয়া লৰঘাটত ধুনীয়াকৈ এতিয়া মাংসটো লওঁ মাংসটো লৈ পেলাই এই গাইছ আচল মজাটো নহ'লে খানাৰ মজাটো কি আহিব যদি মাংসই নলওঁ তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ তো লৰঘাট পাম আৰু অলপমান গ'লে আৰু পাই গ'লোঁ এতিয়া লৰঘাট তো আজি মাংসটো ইয়াৰ পৰাই ল'ম আৰু তাতে দেওবাৰ তো দেওবাৰে ইয়াতে বজাৰ বহে তো ইয়াৰ পৰাই আজি ধুনীয়াকৈ ফ্ৰেছ মাংস লৈ লওঁ আৰু আমি এতিয়া পালোঁ বাগান আৰু আপোনালোকে চাগে ভাবিছে আমি চান্দুবিলৈ খানাটো খাবলৈ গৈছোঁ কিন্তু যদি ভাবিছে আৰু ৰং ভাবি আছে তো আজি আমি চান্দুবিলৈ নাযাওঁ আমি বেলেগ এটা ঠাইত খাবলৈ যাম আৰু আজিৰ এই খানাটো মানে কৈ দিছোঁ আৰু আমি গৈছোঁ আজি ৰাণী খাবাৰলৈ তো তাতে আজি খাম এই সুন্দৰ খানাটো ৰাম ৰাইজ এতিয়াৰ কি অৱস্থা হৈছে দেখোন গোটেই একেবাৰে পাহাৰখনৰ আধা মানে খহি গৈছে ৰাস্তাটো মানে মাৰি ফেলছে আধা ৰাস্তা মানে আমি যোৱা ৰাস্তাটো মাৰি ফেলছি গোটেই তো চাওক মানে ইয়াতো পাহাৰখন খহি পেলাই পাতি বা পৰি আছে নেকি আগত বাৰু কি বা হৈছে আৰু আমি পালোঁ এতিয়া চান্দুবি তো চিধাই গ'লে পাম চান্দুবি লেক কিন্তু আমি চান্দুবিলৈতো নাযাওঁ তো আমি যাম এতিয়া ৰাণী খামাৰ তো লেফ্ট চাইডে ৰাস্তাটো যে দেখিছে তো এইটো দি গ'লে এতিয়া পাম আমি ৰাণী খামাৰ ৰাম ৰাইজ এইবিলাক আৰু কি দেখিব লাগিছোঁ গোটেই দেখোন চাৰিওফালে পানীয়ে পানী হচি দিয়ক আজি খানা বোধহয় কেঞ্চেল হ'ব ৰাণী খামাৰ যা বোধহয় ইয়াৰ পৰাই আজি উভতিব লাগিব আমি গোটেইবোৰে ৰাম কি বা হয় আজি গোটেই দেখোন পানী উঠছি একেদিন বৰষুণ কৰিছিল না তামা আৰু এইফালে বহুত বৰষুণ যায় ৰাম পানী উঠছি দেখোন সঁচাকৈ ৰাস্তা দি পানী বাগৰি আছে দেখিছেনে এতিয়া গাড়ীখন বা যাব পাৰে নৰে আমাৰ খানাৰ তাতে সৰু ৰাম এইবাৰে উল্টিব লাগিল দে আৰু আজি আৰু গাইছ কি হয় নাজানো আৰু গ'লেতো বাৰু ভালদৰে কথা নগ'লে আৰু আজি আৰু এইপাৰে উল্টিব লাগিব যিটো বুজা গৈছে আগলৈ যোৱাটো আশা কমেই দিয়ক মানে এইখিনি মানে বডি টাচ কৰিছে আৰু এয়া চাওক আপোনালোকে দেখিছে চাগে পানী আহি আঁঠু পাইছে তো ক'ত যাব চাগে ইমান ৰিক্স লৈ নোযোৱা ভাল হ'ব কাৰণ অলপমান সৰুটো আমাৰ গাড়ীখন ইঞ্জিনত পানী পালে মানে হচি আৰু মানে ঠেলে লৈ ষ্টাৰ্ট নহ'ব কাৰণ এখন অ'টো না তো কচু বলে যাব তো নোযোৱাই ভাল হ'ব ইয়াৰ পৰাও উভতি যোৱাই ভাল হ'ব আৰু আমাৰ কাৰণে আৰু ইয়াতে থকা এজনী খুৰীয়ে ক'লে যে এইটো ৰাস্তা গোটেই তল গৈছিল একেদিন বানপানীত বহুত পানী হৈছিল বোলে আজি বনে মোলে ওলাইছে ৰাস্তাটো তো ভাবক কিমান পানী হৈছে তো খুৰীহঁতো পূৰা ইয়াতে মাছ মাৰি আছে আৰু ৰাইজ কি ক'ম আৰু আপোনালোক তাৰপৰা মানে কি উভতি পেলাই গ'ল মানে উভতি পেলাই গ'ল আহোঁতে ইমান ফূৰ্তি এনজয় কৰিছিলোঁ কিন্তু এতিয়া উভতি পেলাই গ'ল মানে সকলোৰে মন চন বেয়া হৈছে এতিয়া ইমান মানে ফূৰ্তি এনজয় কৰি যাবলৈ লৈছিলোঁ ৰাণী খামাৰলৈকে তো সিহঁতেও ইমান দূৰৰ পৰা আহিছে সিহঁতেও যাই পোৱা নাই তো ভাবিছিলোঁ কি বঢ়িয়াকৈ অলপমান এসাঁজ খাম আৰু সুন্দৰকৈ যিহেতু ফাইনেল এক্সাম খতম তাৰ কাৰণে বঢ়িয়াকৈ গ'লোঁ তো আধাৰ পৰা উল্টি পেলাই আহিব লগা হ'ল মানে সকলোৰে মন চন বেয়া চেহেৰা দেখা পাই হয়তো গমে পাইছে তো তাৰ পৰা উল্টি কিন্তু মানে আমিও হাৰ পৰা নাই মানে ধুনীয়া এটা জেগাত ৰখিছোঁ আৰু সুন্দৰ জেগাত তো তাতে আৰু আজি খানাটো বহি দিম আৰু তো আজি দিনটো সঁচাকৈ বেদ লাগি আছিল আৰু কি ক'ম আৰু বাৰিষাৰ কাল তো হ'ব লগা আছিল হৈ গ'ল আৰু তো তেনেকুৱাই আৰু
ধুনীয়াকৈ বঢ়িয়াকৈ এনজয় কৰিম বুলি ভাবিছিলোঁ ৰাণীখামাৰত কাৰণ মই বহুত বছৰৰ মূৰত যাবলৈ লৈছিলোঁ ৰাণীখামাৰ যোৱা নাছিলোঁ যি আমি 9 থাকোঁতে পিকনিক খাব গৈছিলোঁ তো তেতিয়াই যোৱা তাৰপিছত মই যোৱাই নাই আজিলৈকে বহুত বছৰ হ'ল তো 5 বছৰৰ বেছি হৈ গ'ল চাগে তো কি কওঁ আৰু কিন্তু আজি আৰু এতিয়া খাই দিম আৰু তো জেগাটো বাৰু দেখিছোঁ এই গাড়ীখন যে দেখিছোঁ ইয়াতে এই দেখিছোঁ বোলো তো এইখন তো তাত হৈ আছে আমাৰ খানাটো তাতে চলি আছে ইহঁতে পুৰা জগাৰ পাতি কৰিছে আৰু তো মই অলপ ছাইডত আহিছোঁ সিহঁতৰো বাৰু মন চন বেয়া মোৰো মন চন বেয়া একেবাৰে তো চাবলৈ সিহঁতৰ পৰিৱেশ ধুনীয়া হৈছে বেলেগ তো বলক তালৈকে যাওঁ মানে খানা য'ত হৈ আছে আৰু মানে চলি আছে জাষ্ট আহি পাইছোঁ আৰু তো সিহঁতে জগাৰ পাতি কৰিছে তো কেনে কি চলি আছে আৰু তো উপায় নাই আৰু হৈ গ'ল আজি এনেই তো ইয়াতে খানা খাই পেলাই অলপমান মানে বেলেগ চাইডে ফুৰিব যাওঁ আৰু বলক ৰাইজ আৰু চাব পাৰে এইফালে পূৰা চাংঘৰৰ তলত মানে বহাই দিছোঁ আৰু যাতে বৰষুণ আহিলেও টেনশ্যন নাই তাৰ কাৰণে ইয়াতে ৰখি কিনে ধুনীয়াকৈ তো বহাইছে আৰু ৰেডি কৰিছে ইয়াতে আৰু এইফালে বৰুণ দাই কামত লাগি গৈছে পূৰা তো কি চলি আছে বৰুণ দাই আদা নহৰু আৰু পিঁয়াজ কাটিছিলা এইবোৰ এনেকুৱা চলি আহিলে ভাল লাগে অলপমান মন চন এনেকুৱা লৰাই লাগে আমাক মানে কাম চাম কৰা আৰু আমি যাতে বহি থাকিব পাৰোঁ বিন্দাছ বেয়াও লাগে কিন্তু কষ্টটো কৰিব লাগিব কষ্ট কৰি খাবই লাগিব আৰু উপায়টো নাই তো বাকী ইমান দা কি কবি একো নকওঁ কাম কৰ বঢ়িয়া ফ্লপ হৈছে ন এইবিলাক পূৰা চলি আছে ঐ ৰাহুল দা কুছ বলেগা আপ নেই বলেগা দে কৰ কাম কৰ ঐ কি থিয়া দি আছা এনকে ফেট মাৰি চাই আছা অলপ কাম কৰ জুইটো উঠাব নোৱাৰা মুখে মেলি চাই লাগিলে কাম নাই ইয়াতে আমাৰ এই ৰান্ধনী লোকত হ'ব লাগিব দেই দিয়ক দা এই ইনকে জতা সতা মাৰি ইনকে নহ'ব আমাৰ পূৰা একদম ৰান্ধনী লোকত পূৰা গামচা মাৰি লওঁ বঢ়িয়া গামচা আনছোঁ বঢ়িয়া মজাকৈ খালি খানা মজা হ'ব লাগিব আজি একদম আৰু এইফালে যাব দে এখন কি এই চাওক গাইজ এখন কি নতুন ডিফেণ্ডাৰ গাইজ ছাৰ জুয়ে উঠা নাই কি হ'ব ছাৰ এই জুই নুমালচোন ৰাম খানা কেতিয়া খাম আৰু ৰাইজ আমাৰ অসমত মানে কি টেলেণ্টৰ অভাৱ নাই চাব পাৰে এইফালে মানে এখন চৌকা নহয় দুখন চৌকা লৈছে এনেকুৱাই ৰান্ধনি হ'ব লাগে আচলতে না কি ৰাহুল জুই নুঠবা পাৰে কিন্তু মানে চৌকা দুখন লাগবই আমাক আৰু এইফালে চাব পাৰে ইহঁতে জুই পুৰা উঠাব পৰা নাই কাৰণে মই অলপ হেল্প কৰি দি আছোঁ তো চাব পাৰে মই বঢ়িয়াকৈ উঠাই দি আছোঁ এতিয়া ইহঁতৰ উঠাব পৰা নাই ইয়াতে উঠাব পৰা নাই আৰু এতিয়া খানা খাব এতিয়া মানে গৰু খেদি আছোঁ চাব পাৰে এইবিলাক গৰু কথা হৈছে গৰুবিলাক আগতে ডিষ্টাৰ্ব দি আছে গাইছে আমাক বাপৰে বাপ এইগিলা আগতে ঐ গৰু খেদিব দিছোঁ না গৰু খেদ ভালকৈ খেদছা নেকি এই গোটেই একেবাৰে গৰুবিলাক আহিছে গাইছিগিলা বস্তু খাব আহিছে কিন্তু খোৱা নাই এতিয়ালৈকে খালেই গাইছে নহ'লে আমাৰ দেখি নুপুলাই যাব সিহঁতক খোৱালে ঐ ছাৰ কি হ'ব আজি ইটা বেছিটো আনিবা নাই এতিয়ালৈকে এইফালে চাব পাৰে কেইটা বাজিল এইফালে বাজিল 1:38 কি ক'ব আৰু তো 1:38 বাজিল কিন্তু এতিয়ালৈকে কাম অলপো আগবঢ়া নাই দালি মানে অলপমান উতলি আছে কিন্তু আধা কাঁচা হৈ আছে মানে উহাটাই বহিছে এইফালে চাব পাৰে উহাটাই বহি গৈছে এতিয়ালৈকে হোৱাই নাই দালি জাষ্ট হৈ আছে আৰু বাকীটো আছে ভাত মাংস নাজানো আজি কি হয় আৰু ৰাইজ আমি ধুনীয়া এটা পৰিৱেশত মানে খানাটো খাই আছোঁ আৰু তো আমি কোন সেই জেগাত খাই আছোঁ বাৰু আপোনালোকক কৈছোঁ তো এইটো হৈছে চান্দুবি ৰোড মানে চান্দুবিলৈ যোৱা তো অলপ গ'লে চান্দুবি পায় মানে চান্দুবিতে থকা বুলি ক'ব পাৰি আৰু মানে এইখিনি পাৰ হৈ গ'লে ৰাজাপাৰা পায় তো তাৰ আগত চান্দুবি আমি মানে অলপ ভাল জেগাতে ধুনীয়া পৰিৱেশতে খাইছোঁ আৰু পূৰা নেচাৰেল এৰিয়া তো এইখিনি চাব পাৰি গাইছ এই তাত চলিছে খানা সেইটো ঘৰটো সেইভাগে চাব পাৰি ধুনীয়া এটা পৰিৱেশ আৰু আমি আহোঁতে এটা বস্তু পাহৰি গৈছোঁ তো মানে টিমৰ আমাৰ মানে কি অলপমান দোকান আছে আৰু অলপ আগত এই ৰাজাপাৰাতে তো তাত মানে বস্তু আনিব পঠাইছোঁ মানে সকলোৱে সৰু বস্তুবিলাক পাহৰে কিন্তু আমি ডাঙৰ বস্তুৱে পাহৰিছোঁ মানে নিমখটো সেইটোৱে মেইনটো মানে নিমখ নহ'লেতো মানে একো টেষ্টটো নহ'ব আৰু মানে খানাৰ টেষ্টেই নল'ব তো সেইটো বস্তুৱে পাহৰিলোঁ বহুতে মানে সৰু বস্তু পাহৰে কিন্তু আমি ডাঙৰ বস্তুতে পাহৰিছোঁ কি কম ৰাইজ আৰু আমাৰ মানে ভাত খোৱা টাইমটো মানে দুপৰীয়া ভাত যে খাওঁ নহয় সেইখিনি টাইমটো পাৰ হৈছে তো সেইকাৰণে বোলে ভোক লাগিলে আমাৰ ল'ৰৰ তো চাব পাৰে গাইছ বিলাহী খাব ধৰিছে বিলাহী আৰু ছাৰক বোলে পানী লাগে পানী তো কেনে লাগছি বিলাহী কাঁচা বিলাহী খাব লাগছি তাক বাৰু ভোক লাগছি হৈ দিয়াত এনেই আৰু চকতে আৰু চকতে কি যে হ'ব ৰাইজ মানে আৰু 2টা বজাত মানে ভাত খাই বিলাহী খাব লাগছি মানে ভোক লাগছি চাগে তাক ক'ব টান পাইছে আৰু ইয়াতে ব্ৰেড পৰি আছে এইগিলা ধনিয়া মানে দুটা আনিছিলোঁ এইগিলা পৰি আছে এইগিলা খাবাৰ কাঁচা বিলাহী খাব লাগছি ইমান পহত বাচি না একেবাৰে মানে এও খাবলৈ কি হয় সোধাই আছে মানে ব্ৰেডৰ লগত যে খাই জেলি তো জেলিটো অনা নাই পাহৰিছে এইটো কি ক'ম আৰু ক'ত যে যাব লাগছি নহয় ইহঁতে আৰু বাপৰে বাপ আনবা দিছিলোঁ মই নিমখ নানাকৈ গুচি আহিছি তাৰ কাৰণে এতিয়া চাওক এক পেকেট এইফালে আমাৰ কোনোমতে দালি হ'বৰ সময় হৈছে আৰু মানে কি দালি কমপ্লিট বুলিয়ে ক'ব পাৰি আৰু তো এইফালে চাব পাৰি অলপমান নিমখ কম হৈছে বোলে বৰুণ দাই মানে খাই চাইছে আৰু বাকী ঠিকে আছে
বাকী চব ঠিকে আছে তো সুন্দৰ এবাকে ভাত বহি আছোঁ তো ভাতো মানে হৈ আছে আৰু সুন্দৰকৈ তো বাকী মাংসখিনি বহালি অল কমপ্লিট আৰু এইফালে চাব পাৰে ৰান্ধনীক মানে সহায় কৰি দি আছে বৰুণ দা এইবাকে জগালি আৰু এইবাকে মিস্ত্ৰী পুৰা খাই আছে এইবাকে জগালি পুৰা কাম কৰিব লগি দিছে আৰু কাম হিৰকে কৰিছে গতাই বাকী মই অলপ লাৰি দিছোঁ অলপ দেখুৱাটো লাগবই না ভিডিঅ' একদম বঢ়িয়া আৰু এইফালে বাজিছে 2:32 আৰু এইবাকে চাব পাৰে কি ৰান্ধি আছে মাংস ৰাইজ মাংস চাব পাৰে এইবাকে চব হীৰক দাকে দিছোঁ দায়িত্ব আজি মাংস পেৰে ভাতো পেৰে দালি পেৰে আদি কৰি গতাই যিমান যি আছে মানে বনাব লগা বস্তু গতাই যি হীৰক দাকে দিছোঁ বনাবকে তো খুব ধুনীয়াকৈ বনাইছে আৰু আজি খাই কেনেকুৱা টেষ্ট মানে কি হীৰক দা ৰাতি দি আজিলৈকে খাই পোৱা নাই তো আজি কেনে লাগে চাম আৰু যদি ভাল নালাগে আজি পেৰে কেঞ্চেল আৰু নে কি ৰাইজ অকল তো এইবাকে বানাই আছে মাংসটো বাৰু দিয়া নাই এতিয়ালৈকে মাংসটো দিলে আৰু ভয় মানে যিমান সোনকালে হয় ইমান সোনকালে ভাল আৰু আমাৰ কাৰণে আৰু এবাৰ সোনকালে উলিয়াই দিব পাৰিব আৰু ৰান্ধনী যদি লগা হয় না আপোনালোকে তো নিশ্চয় কণ্টেক্ট নম্বৰ দি দিম ধুনীয়াকৈ ডিছক্ৰিপশ্যনত আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰে যদি খানাটো ভাল হয় তেতিয়া মাংসটো নহ'লে গাইছ নিদিওঁ টপতকৈ উঠি দিছোঁ আৰু বহু সময়ৰ অন্তত ফাইনেলি আমি বহি গ'লোঁ এতিয়া ভাত খাবলৈ তো চাবাৰে এইবাকে পূৰা ৰেডি তো গোটেইবিলাকে বহি গৈছে তো এইবাকে দালি আছে ভাত আছে একো ভাজা চাজা একো বেলেগ একো নাই বেছি আইটেম এইবাকে চাবাৰে গাইছ এইবাকে চাবাৰে পূৰা একদম মানে গ্ৰেভি টাইপ বনাইছে মাংস সুন্দৰকৈ ঐ কেনে আছি খাইছা নেকি খাই ল আমাৰ ছাৰে বনাইছে ঐ কিবা খাই কেনে খাইছে না খাই নাই নেকি এই যোনে বনাইছে নহয় সেই পূৰা মাৰি দিব লাগছি ৰাম হেৰি হৰিবল দিলোঁ ঐ কেনে নিজে বনাইছা নিজেতো হত বুলি কবি আহিছোঁ পিছে সেইবাবে জগালিও পূৰা লাগিছে তো এতিয়া খাই লৈ পেলাই ইয়াৰ ওলাই দিওঁ সুন্দৰকৈ অলপমান টেষ্ট কৰি চাওঁ কেনেবা হৈছে খালিছোঁ কেনে মাংস দিছে না মজা হৈছে আনছোঁ না পূৰা একদম হায়াৰ কৰি আনিছোঁ এনেতো যাব নোৱাৰে না পইচা দি কিনে আনিছোঁ পইচাৰ মূল্য আছে আৰু ইয়াত দালি দি অলপ অকণমান খাই চাওঁ কেনে লাগে দালিখিনি কেনে হৈছে অলপমান তো অলপমান হ'ব ঠিক আছে দালিখিনিও ঠিক আছে মই দালিত নিমখ বেছি নাখাওঁতো কমতে হৈ যায় তো বঢ়িয়া ঠিক আছে মাংসখিনি অলপমান চাওঁ কেনে হৈছে গৰম আছে গৰম আৰু মাংস মজা লাগব আৰু গাইজ ফাইনেলি আমাৰ মানে খোৱা লোৱা হৈ গ'ল তো এইবিলাক চাবাৰে জেগাবিলাকো চাফা কৰিলোঁ গৰুবিলাকো আহি পেলাই একদম মানে গোটেই গেঙে এটি গোটেই আহিলে আহি গ'লে বাপৰে বাপ ইহঁতৰ উৎপাত বেছি আমাতকৈ উৎপাত ইহঁতৰে বেছি এতিয়া কৈ থাকোঁ অলপ আৰু এতিয়া আমি ডাইৰেক্ট ঘৰত নাযায় এতিয়া আমি যাম কুলচি নদীটো চাবলৈ তো ইহঁতো চাং কৰি আছে ইহঁতে বোলে দেখা নাই নামটো শুনি আছিল তো আজি ইহঁতক দেখাই আনো লগতে ইহঁতক ফুটাই ঘৰতো দেখাই আনো তো এতিয়া আমি লেফ্ট চাইডে শুনিব লাগিব তো ইফালেদি গ'লেই পাম আমি কুলচি নদীটো আৰু এইফালে চাব পাৰে এইটো হৈছে কুলচি নদী তো বেছি পানী নাই বাৰু তো মাছ মাৰিছে চাব পাৰি ইয়াতেও আৰু এতিয়া আমি মানে সেই ভুটীয়া ঘৰটো আহি পালোঁ মানে কুলচিৰ আৰু এবান্ধন ঘৰটো তো এইটো আৰু বৰুণ দাই এই মানে ভয় খুৱাই দিলে ইহঁতক তো সেইকাৰণে আহিব টান পাই আছে ইহঁতে ঐ ভূতচোন নলাগে আমাৰ টেনশ্যন ল'ব নালাগে আহি যা এনেই ভয় চয় খুৱাই দিলে চাগে আৰু সেইটোৱে ঘৰটো এইটো দেখিছে যে ওপৰত তো তালৈকে যাম তাত এটা সমাধি এটা আছে আৰু ঘৰটো আহি পালোঁ কোনোমতে আৰু অলপ প্ৰথমতে কৈছিলোঁ যে এই গছডাল খেজুৰৰ বুলি কিন্তু খেজুৰৰ গছ নহয় কি গছ বা নামটো ভালকৈ নাজানো চবৰে এইটোৱে ঘৰটো আৰু এইটো সমাধি দেখিছেনে গাই আৰু এতিয়া মই এই ঘৰটোৰ ওপৰলৈ গৈছোঁ আৰু আপোনাক সুধিছিলোঁ যে এই ঘৰটোত মানে কি ৰাতি ভিডিঅ' বনাব লাগে না ভালকৈ মই এটা আৰু ভিডিঅ' দিছিলোঁ এই মানে ঘৰটোৰ ওপৰত তো সেইটো বাৰু যদি আপোনালোকে চোৱা নাই তো ডেছক্ৰিপশ্যনত দি দিম লিংকটো চাব ধুনীয়াকৈ বনাইছোঁ আৰু ভিডিঅ'টো তো তাতে যাই কিনে ধুনীয়াকৈ কমেণ্ট কৰি দিব মানে ৰাতি আহিব লাগে না মই 12টা আহিম বুলি কৈছিলোঁ আৰু এই ঘৰটোত মানে ভিডিঅ' বনাবা তো কমেণ্ট কৰি জনাবচোন তো এতিয়া এনেকুৱা আহিছে পৰিৱেশ খুলিব নোৱাৰি তালা মাত্ৰ যি খুলিব নোৱাৰি তালা মাত্ৰ যি গাইছ খুলিব নোৱাৰি এইটো তালা আৰু আমি যে গ'লোঁ কিন্তু প্লেনটো যে ছাকচেছফুল নহ'ল মানে ৰাণী খামাৰত যে গৈছিলোঁ তো আজিতো যাব নোৱাৰিলে কাৰণ বানপানী মানে ৰাস্তাটো দি পানী বাগৰি গৈছে তো একাটো পানী তো তাৰ কাৰণেতো যাব নোৱাৰিলোঁ আজিতো বাৰুতো কেঞ্চেল হ'ল কিন্তু এদিন মই যাম মানে বহুত আগতে প্লেনটো বনাইছিলোঁ আৰু মানে ৰাইড কৰা চাইকেল ৰাইড কৰা বহুত দিন হ'ল মই চাইকেল ৰাইড কৰা নাই সেই যি 1 জানুৱাৰীতে চাইকেল ৰাইড কৰা তো সেইদিনাৰ পৰা কৰাই নাই তো ভাবিছোঁ মানে এদিন কৰিম আৰু ধুনীয়াকৈ ৰাণী খামাৰত যাম চাইকেল লৈ তো মজা লাগিব আৰু আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি দিব এটা চাইকেল ৰাইড লাগে বুলি তো বহুত দিনত কৰা নাই তো কৰিম বুলি ভাবিছোঁ আৰু তো আপোনালোকে ছাপোৰ্ট কৰিব ধুনীয়াকৈ আৰু এতিয়া কাৰখন মই চলাইছোঁ তো সিক অলপমান ৰেষ্ট ল'ব দিছোঁ কাৰণ মানে আহোঁতেও চলাইছিল তো এতিয়ালৈকে চলি আছিল বাৰু তো তাৰ কাৰণে ৰেষ্ট ল'ব
দিলোঁ আৰু যিহেতুকে চলাই যাবই মানে চানমাৰীৰ পৰা আহিছে আৰু এতিয়া চানমাৰীকে যাব তাৰ কাৰণে অলপমান ৰেষ্ট ল'ব দিছোঁ ইয়াক তো এতিয়া মই অলপমান চলাই দিছোঁ আমাৰ ঘৰলৈকে তো চাওক গাইজ মই অলপমান পাৰা হৈছোঁ বাৰু নৰা নহয় তো কিন্তু মই মানে মেনুৱেল শিকিব লাগিছিল কিন্তু অটোখন শিকি অলপমান বেয়া কৰিলোঁ তো অপোনেণ্ট আহিব সহজতে মেনুৱেলখন আৰু ৰাইজ এতিয়া আমি ঘৰ আহিলোঁ সুন্দৰকৈ তো ইহঁতে যাব ল'লে তই বাকী যাবি ভালকৈ সুন্দৰকৈ যাবি ধুনীয়াকৈ বাই 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 ৰাইজসকল যাবি ভালকৈ বাই বাই দে চি ইউ গুড নাইট দে গুড নাইট তো বাই বাই গাইজ আজি ইহঁতে ইমান আছিল